নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ মই ববিতা হাতীবুঢ়াই পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু ৰাসৰ বতৰ, ৰাস বুলি ক'লে আৰু মাজুলীৰ কথা ক'বই নালাগে নহয় জানো। সত্ৰনগৰী মাজুলীলৈ বুলি এবাৰ আহিলোঁ, যিহেতু কামৰ সূত্ৰে মানুহজন মাজুলীত থাকে আৰু মাজুলীলৈ আহিম বুলি বহুত দিনৰ পৰাই আশা আছিলে। আৰু আহিছোঁ যেতিয়া সত্ৰকেইভাগ নুফুৰিলেনো কেনেকৈ হ'ব। এয়া আপোনালোকে গম পাইছেই, আউনীআটী সত্ৰ। এই মৎস্য বিভাগত কিছুমান লিখা আছে। আৰু এয়া হৈছে আকাশবন্তি, ইয়াত বিহুৰ দিনা আকাশবন্তি জ্বলাই কাতি বিহুৰ দিনা। আৰু এজন কোন চিনি পাইছে লগ পালোঁ, এয়া দেখিছেনে? আৰু এয়া ফৰেনাৰ দুজনমানো লগ পালোঁ, আৰু বিশেষকৈ এওঁলোকৰ যে ইমান সহজ সৰল এওঁলোক। আৰু এইফালে আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ থাকে ইয়াত। এয়া তেওঁ চৰণত সেৱা জনাইছে। আৰু এয়া লাই খুঁটা দেখিছেই আপোনালোকে, ইয়ালৈ প্ৰায় মানুহ আহিছেই। নহাসকলে এয়া দেখিছেনে, এইটো তুলসী খুঁটা হয়। কিমান ডাঙৰ! আমি আৰু তুলসী বুলি ক'লে সাধাৰণতে সৰু তুলসীজোপাৰ কথাই বুজোঁ, ঠিক তেনেকুৱা নহয়, তুলসী বহুত ডাঙৰ ডাঙৰ গছ আছে। মাজুলীৰ এটুকুৰা বিখ্যাত ঠাই দৰিয়া। এইখন হৈছে দৰিয়াঘাটৰ দৰিয়া দলং। আৰু জুবিনদাৰ গানটো নিশ্চয় শুনিছেই আৰু নহয় জানো। এয়া ৰাসৰ কাৰণে যথেষ্ট দলঙত মানে ৰ'বলৈ দিয়া হোৱা নাই, সেইবাবে তাত ফটো মাৰিব মানে নোৱাৰিলোঁ, ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাত যিহেতু VIP মানুহ আহি আছে কাৰণে দলঙৰ ওপৰত ৰখিব দিয়া নাই। আৰু এয়া হৈছে মাজুলীৰে গড়মূৰৰ ফালে এইখন জেগাডোখৰ কি মই ইমান নাজানো বাৰু। আপোনালোকে মাজুলীৰ যিখিনি আছে সেইখিনিতো গম পাবই, ডেকাচাং। ইয়াত পিকনিকৰ প্লেচ হয় এইটো, আৰু ইয়াত ৰেষ্টুৰেণ্ট আছে, থকা খোৱাৰ ধুনীয়া সুবিধা আছে। আপোনালোকে তাত ধুনীয়াকৈ খোৱা মেলা সকলোখিনি কৰিব পাৰিব। এইখন হৈছে ডেকাচাং। আৰু ইয়াত যথেষ্ট মানুহো হৈছে, ৰাস চাবলৈ যোৱা মানুহখিনি প্ৰায় তালৈ গৈছেই। আৰু ইমান ধুনীয়াকৈ বনোৱা আছে বাঁহ কাঠেৰে এয়া। আৰু মাজুলীলৈ আহিছোঁ যেতিয়া ৰাস নেদেখালেনো কেনেকৈ হ'ব। এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ জীৱন্ত ৰাস। আৰু ইয়াত এটা কথাই ভাল লাগে, কি জানেনে সেইটো, ইয়াত ফ্ৰী ৰাস দেখুওৱা হয়। সেইজনা প্ৰভু ঈশ্বৰেও এটা মহৎ কাম হাতত লৈছে, যিহেতু ইমান দূৰৰ পৰা মানুহখিনি যায়, সেইকাৰণে সকলো মানুহে টিকেট পোৱাও সম্ভৱ নহয়। আৰু ইয়াত মানে মুকলি মনে সকলো মানুহে চাব পাৰে ৰাস। আৰু ইয়াতে এইবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও গৈছিলে ৰাস চাবলৈ। ইয়াত জীৱন্ত ৰাস দেখুওৱা হয়, যিহেতু ইয়াত যিখিনি পুখুৰীৰ চিন, সেইখিনি পুখুৰীত পানীত লগত জড়িত যিখিনি চিন, সেইখিনি ইয়াতে দেখায়। কিন্তু মই মানে মানুহ যথেষ্ট আছিল কাৰণে ওচৰৰ পৰা ভিডিঅ'টো কৰাৰ সুবিধা নহ'ল, সেইবাবে ভালকৈ ভিডিঅ'টো কৰি আপোনালোকক দেখাব নোৱাৰিলোঁ। কিন্তু হ'লেও আপোনালোকে চাগে ভিডিঅ'ৰ যোগেৰে ভালকৈ দেখিছেই। ইয়াত ৰাধা কৃষ্ণৰ এটা ধুনীয়া চিন থাকে, সেইখিনি যিহেতু মই তাত বহি চালোঁগৈ প্ৰেক্ষাগৃহত, সেইবাবে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। আৰু এয়া অকণমান ৰাস আপোনালোকক দেখাই দিছোঁ। আৰু ইমান আঁতৰৰ পৰা চাইছোঁ, যিহেতু ইয়াত ফ্ৰী ৰাস দিছে, সেইবাবে ওচৰৰ পৰা চোৱাৰ সৌভাগ্যকণ নহ'ল। আৰু তথাপিও চাবলৈ যে পালোঁ। আৰু আপোনালোক যদি মাজুলী ৰাস চাবলৈ অহা নাই, আহিবচোন। ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়, ৰাসৰ পৰিৱেশটো। একেখন জেগাতে 4-5খনৰ ওপৰত ৰাস পাতে, একদম পৰিৱেশটো আমাৰ যোৰহাটৰ ফালেতো একদম পূজা হ'লে যেনেকুৱা হয়, দুৰ্গা পূজাত তেনেকুৱা মানুহ হয়। ইফালৰ পৰা সিফালে ঘূৰি ফুৰি খুব ভাল লাগে। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই, শুভৰাত্ৰি।